নমস্কাৰ, আগলৈকে মনোযোগেদি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবাঢ়ি দিবলৈ ওলাইছোঁ। এইকেইদিন বাৰিষাৰ বতৰ, সেইকাৰণে আমাৰ এইখিনিতে পূৰা বৰষুণ দি আছে। বৰষুণ দি থাকোঁতে মানে মই কথা এটা ভাবিলোঁ, আমাৰ ঘৰত মানে নেমু গছ ঢেৰ আছে, কিন্তু 12 মাহে নেমু লগা পায় ন। সেই 12 মাহে লগা নেমু আমাৰ ঘৰত নাই মানে। সেইকাৰণে আমাৰ ওচৰৰে খুৰা এজনৰ ঘৰত আছিলে, তাৰে মই ডাল এটা লৈ আনিছোঁ। ডাল এটা মই এতিয়া ভিডিঅ' এটা চাই লৈছোঁ প্ৰথমে কেনেকৈ মানে জীয়াব পাৰি। এনেই নেমু গছ বাৰু মাটিতে কৰা, আজি মই টাবত কৰিম। সেই ভিডিঅ'টোত চাই পেলাই মই গম পালোঁ যে প্ৰথমতে কেঁচুমতা আৰু কেঁচা গোবৰৰ লগত দুইবিধ বস্তু ভালদৰে মিহলি কৰি এনেকৈ ৰুব লাগে বুলি। সেইকাৰণে মই এতিয়া পথাৰলৈ আহিছোঁ। পথাৰলৈ আহি পেলাই আহিছোঁ সেই কেঁচা গোবৰ বিচাৰি। পূৰা বতৰটো হেৰি হৈ আছে, মাজে মাজে বহাগৰ সময় ন, সেইকাৰণে কুলিয়ে পূৰা মাতি আছে, শুনিছে চাগে। সেয়া আহিলোঁ গোটাবলৈ পাইছোঁ। এয়া মই গোটাবলৈ আৰম্ভ কৰিছোঁ। সেয়া চাওক, এয়া আৰম্ভ কৰিছোঁ আৰু বেছি নালাগিব চাগে, কিন্তু সেয়া জানো শুকান গোবৰ ভালদৰে নাজানো দেই। শুকান গোবৰ হয়নে নহয় বা এইটো কেঁচা গোবৰ হয়নে নহয় জানো, হয় চাগে। তাৰপিছত এইখিনি লৈ পেলাই মই ভালদৰে মিহলি কৰিম। ভালদৰে মিহলি কৰি পেলাই নেমু হেৰিজোপা ৰুম। নেমু ৰোৱা ভিডিঅ'টো আপোনালোকক দেখাম বাৰু আজিয়েই। আৰু নালাগিব চাগে, একদম ভৰাই দিলোঁ। ব'লক এতিয়া যাওঁ। লগতে মোৰ পৰীক্ষাৰ ৰিজাল্টো দিলে, মই আপোনালোকক দেখাম বাৰু। তাৰো এটা নেক্সট ভিডিঅ' মই বনাওঁ আপোনালোকৰ লগত। এতিয়া গৈ পেলাই মই আকৌ কেঁচুমতা বিচাৰিব লাগিবগৈ। কেঁচুমতা বিচাৰি পেলাই, কেঁচুমতা সেইখিনিতে আছে হ'বলা। ব'লক মই দেখুৱাওঁ আপোনালোকক ক'ত আছে। এতিয়া পথাৰত গোটেই পানীৰ মাজেদি আহি আছোঁ। আকৌ ঘৰত গৈ বেমাৰ নহ'লেই হ'ল। পিছলো হৈ আছে পূৰা। পৰিলোহেঁতেন এতিয়াই পৰিলোহেঁতেন। ব'লক, আমাৰ যে হাজাৰী ভাওনা হৈছিলে, তাৰ হাজাৰী ভাওনাৰ খোলাসমূহ এতিয়াও ৰাখি থোৱা আছে। কেইদিনমান পিছত শুনিছোঁ এখন খোলা ৰাখি পেলাই বাকীখন খোলা, যোনখিনি খেৰ মানে ওপৰত যোনখিনি খেৰ দিছিলে, সেই খেৰখিনি যোনখন খোলা ৰাখিব তাত দি দিব। কাৰণ মানে খোলাখিনি মানে যোনখিনি খেৰখিনি সেইখিনি বহুত পাতলকৈ দিয়া হৈছিল কাৰণে ভালকৈ আকৌ দি দিব বোলে ডাঠকৈ, তেতিয়া বৰষুণ চৰষুণো নপৰিব। শুনিছোঁ সেইবিলাক খেৰ দিয়েই আগৰ দিনত ঘৰ চৰ বনোৱা হৈছিলে। আহক এতিয়া মই কেঁচুমতা থকা জেগাটোলৈ পালোহি। গোবৰখিনি থৈ আহোঁগৈ, তাৰপিছত কেঁচুমতা বিচাৰিম। এতিয়া গোবৰখিনি থৈ পেলাই আহিছোঁ। ব'লক যাওঁ। মই এতিয়ালৈকে বৰষুণ দিয়া নাই বুলিহে ভাবিছোঁ, নহ'লে বৰষুণ দিয়া হ'লেতো আনিবই নোৱাৰিলোহেঁতেন। ব'লক যাওঁ এতিয়া। কেঁচুমতা পাইছোঁ, চাওক। কেঁচু এডাল দেখিছোঁ এইখিনিতে পৰি গ'ল। আহক, কেঁচুমতাখিনি দি পেলাই ভালদৰে মিহলি কৰিব লাগিব। মিহলি কৰাৰ পিছত পুলিটো মই টাবত ৰুই দিম। এইটো টাবতে ৰুই দিম চাগে। টাব এটাত ৰুই পেলাই পুলিটো বচাবলৈ চেষ্টা কৰিম। আৰু নাই দেখোন কেঁচুমতা। কেঁচুমতা নাইকিয়া হৈ গ'ল নহয়। ব'লকচোন ইপিনে চাওঁগৈ, আছে নেকি কেঁচুমতা সিপিনে। এইখিনিতে নাই দেখোন,
পাইছোঁ ৰ'ব উঠালোঁ আৰু বেছি নালাগিব চাগে সিমানখিনি হৈ যাব চাগে এতিয়া হেৰি কৰোঁগৈ দুইখিনি বস্তু যোগাৰ কৰোঁগৈ যোগাৰ কৰি পেলাই টাবটো ৰেডি কৰোঁগৈ টাবটো ৰেডি কৰি তলত ফুটা চুটা যদি কৰিবলৈ আছে ফুটা চুটা কৰি পেলাই আকৌ শিল চিল দিব লাগিব নহয় শিল চিল দি পেলাই আকৌ পুলটো ৰুই দিম ঠিক আছে এইটো ইয়াত এনেকৈ টাবটো ৰুই দিছোঁ লগতে এই তলত হেৰিখিনিত কটনৰ কাপোৰ এখন মানে এনেকৈ ঢাকি পেলাই দি দিছোঁ যাতে গজালি ওলায় ঠিক আছে তেন্তে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ